আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফৰ্ট কোকৰাঝাৰ লিড ফেষ্টিভেল আৰম্ভ হৈছে আৰু আজি ইয়াৰ যেটো ইনাগুৰেল সেশন ইয়াত নাগালেণ্ড লেজিসলেটিভ এছেম্বলিৰ স্পিকাৰ মাননীয় সেৰেঙ্গেন লংকুপা ডাঙৰীয়াই ইয়াত চিফ গেষ্ট হিচাপে এটেণ্ড আছে আৰু আজি ফৰ্ট কোকৰাঝাৰ লিড ফেষ্টিভেলটো ইনাগুৰেশ্যন কৰা হ'ল। মই আশা কৰিছোঁ যে আগৰ বছৰৰ নিচিনাকৈ এইবাৰো কোকৰাঝাৰ লিড ফেষ্টিভেলত যেনেকৈ আমাৰ দেশৰ ভিতৰৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ সাহিত্যিকসকল আমাৰ যি লিখকসকল আমাৰ কবিসকল আহি উপস্থিত হৈছে, ইণ্টেলেকচুৱেলসকল আহি উপস্থিত হৈছে। ইয়াত ফৰ্ট যিটো লিটাৰেৰী ফেষ্টিভেলৰ অবজেক্টিভ উদ্দেশ্য এইটো সফল হ'ব আৰু কোকৰাঝাৰ লিড ফেষ্টিভেলটো উত্তৰ পূৰ্বাঞ্চলত প্ৰথম এনেকুৱা লিড ফেষ্টিভেল বুলি আজি সকলোৱে এটা ৰিকগনিশ্যন দিছে। মই আশা ৰাখিছোঁ যে আমাৰ যি এটা উদ্দেশ্য লৈ লিড ফেষ্টিভেলটো আৰম্ভ কৰা হৈছিলে এইটো সফল হ'ল আৰু ইয়াত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল আনশ্বেডিউল্ড লেংগুৱেজৰ ৰাইটাৰসকল যি সকলৰ ভাষা আজিলৈকে ৰিকগনিশ্যন পোৱা নাই সেইসকলে ভাল প্লেটফৰ্ম এটা পাই আছে সাহিত্য চৰ্চাৰ কাৰণে। সাহিত্যৰ কোনো বাউণ্ডাৰী নাথাকে, সাহিত্য যিখিনি বিষয়ৰ ওপৰত যিকোনো ছাবজেক্ট মেটাৰৰ ওপৰত সাহিত্য চৰ্চা হ'ব পাৰে, যিকোনো এটা টপিকৰ ওপৰত হ'ব পাৰে। গতিকে সাহিত্যৰ যিটো এৰিয়া সেইটো বিশাল হয়, তো সেইকাৰণে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সমস্যাবিলাক আৰু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ নলেজবিলাক একেলগে আমি ইয়াত শ্বেয়াৰ কৰি এটা সুন্দৰ বড়োলেণ্ড গঢ়াত এই লিড ফেষ্টিভেলে বহুতখিনি সহায় কৰিব, মই সেইটো আশা ৰাখিছোঁ।